বলক আজি বৰশী মাৰিব যাওঁ আৰু এতিয়া আমি চিপ কাটি লওঁ আৰু চিপ কাটি লৈ বৰশী মাৰিব যাওঁ আৰু আমাৰ চিপ কাটা হৈ গ'ল এতিয়া মাছ মাৰিব যাব লাগে আৰু এইটো বেলটো পাৰ হ'ব লাগিব তেতিয়া আমি মাছ মৰা জায়গাটো পাই যাম আমি পুৰা ভেলৰে পাৰ হৈছো বেলটো মানে অকল গছৰে ভেল ফোন বনোৱা হৈছিল এতিয়া বলক যাওঁ আৰু জায়গাটোত এই মাছ মাৰিছিলো আৰু এটা খালি একদম সৰু সৰু মাছ হয় আৰু এয়া এটা উঠালো চেং মাছ খাইছে আমি চেং মাছ বুলি কওঁ আৰু মাছবোৰ ডাঙৰে হোৱা নাই নেকি একদম সৰু সৰু হৈ আছে আৰু এনেকৈ এইটো ফাৰ্ষ্ট যাত্ৰা কৰিলো এনেকৈ আমি সৰুতে বৰশী মাৰিব আহিছিলো আৰু এইবোৰ জাগাতে আহিছিলো আৰু পুৰা একদম পানী পানী হৈ আছে আৰু আজি মানে টাইম পাছ কৰিব হাদৰে হৈছে মানে বৰশীও মাৰিলো আৰু পানীও কিমান হল হেকে চাবলৈ আহিলো আৰু আজি মানে সৰুকালৰ দিনবোৰ মনত পৰিলে বাৰিষাৰে বৰষুণে তোমাৰ কথাকে কব অভিমানী আৰু আমাৰ ভাত খাব হৈ গ'ল মাছৰ আঞ্জা আৰু মাছৰ পিটিকা আৰু আজি ভিডিঅ'খন কলে সিলেক্ট কৰিব আৰু